যোৱাকালি এটা ঘটনা ঘটিছে। আমি আজি সংবাদ মাধ্যমত দেখিবলৈ সক্ষম হৈছোঁ যে দুজন যুৱকৰ সৈতে আৰক্ষী প্ৰশাসনত বা কোকৰাঝাৰ আৰক্ষীৰ এক সংঘৰ্ষ হয় আৰু সংঘৰ্ষত সেই দুজন যুৱকে নিহত হ'বলগীয়া হয়। যিয়ে নহওক আৰক্ষীৰো নিজৰ বাধ্যবাধকতা থাকে, সেয়া আৰক্ষীৰ তদন্তত ওলাই আহিব। কিন্তু কথাটো হ'ল এই ঘটনাবিলাক দেখি মই দুখ প্ৰকাশ কৰিব বিচাৰিছোঁ, কাৰণ NDFBৰ সৈতে 2020 চনৰ পৰাই শান্তি চুক্তিৰ মধ্যস্থতাকাৰী হিচাপে যি সময়ত আমি জড়িত হৈছিলোঁ, তেওঁলোকক ম্যানমাৰৰ পৰা উভতাই অনাৰ পিছত BTR চুক্তি স্বাক্ষৰিত হ'ল 27 জানুৱাৰী 2020 তাৰিখে। তাৰপিছত আমি আকৌ অহৰহ কষ্ট কৰাৰ পিছতো দেখিলোঁ যে NLFB সংগঠন এটা গঠিত হ'ল আৰু তেওঁলোকেও জংঘললৈকে গ'লে। চৰকাৰৰ সদিচ্ছাত বা আমাৰ কষ্টৰ ফলত NLFBও মূলুটিলৈকে উভতি আহিলে। বি বাথা ওৰফে M বিমান তথা বকো ডাঙৰীয়া, NLFBৰ সভাপতি তথা চেয়াৰমেন IB বুন্থিগৰা ডাঙৰীয়াকে প্ৰমুখ্যে সমূহ NLFBৰ দলটোও আমাৰ প্ৰচেষ্টাত, যৌথ প্ৰচেষ্টাত, চৰকাৰৰো প্ৰচেষ্টাত তেওঁলোকে মূলুটিলৈকে জংঘলৰ পৰা উভতি আহিলে। কিন্তু আজি আকৌ দুমাহ নহওঁতেও আজি এটা ঘটনা শুনিবলৈ পালোঁ, গুলীয়াগুলিৰ ঘটনা, এনকাউণ্টাৰৰ ঘটনা। সেয়া অতিকৈ দুখজনক। চৰকাৰক এটাই আহ্বান জনাব বিচাৰোঁ যে চৰকাৰে যাতে আগন্তুক দিনত এক ফলপ্ৰসূভাৱে এক পলিচি, প্ৰেগমেটিক চলিউশ্যন ওলাবৰ কাৰণে যাতে চিন্তা ধাৰণা কৰে, যাতে এইবিলাক ঘটনা আকৌ নহয়। কাৰণ আমি শান্তিপ্ৰেমী ৰাইজ হিচাপে বা সচেতন মহলৰ ব্যক্তি হিচাপে আমি দুখ অনুভৱ কৰোঁ, দুখিত হওঁ যে ইমান কষ্ট কৰাৰ পিছতো যদি আকৌ এইবিলাক ঘটনা হয়, তেতিয়াহ'লে BTR অঞ্চলত শান্তি কেতিয়া উভতি আহিব? আমি শান্তি বিচাৰোঁ আৰু শান্তি বিচৰাৰ কাৰণে আমি যথোপযুক্ত ব্যৱস্থা বা পদক্ষেপ আমি গ্ৰহণ কৰিব লাগে, সিমানখিনি গ্ৰহণ কৰি আহিয়ে আছোঁ। তথাপিও ক'ৰবাত যদি ভুল ত্ৰুটি কিবা থাকি গৈছে, সেইবিলাক আমি শুধৰণি কৰিবলৈ চেষ্টা কৰিছোঁ। কিন্তু তেনেকুৱা চৰম পদক্ষেপ কোনো নতুনববীয়াকৈ যাতে কোনো যুৱকে চৰম পদক্ষেপ গ্ৰহণ কৰি হাথিয়াৰ হাতত লৈ বা অস্ত্ৰ শস্ত্ৰ সৈতে যাতে জংঘললৈকে উভতি নাযায়, শান্তি আলোচনা বা শান্তি প্ৰক্ৰিয়াৰ ওপৰত অলপ হ'লেও বিশ্বাস ৰাখিবলৈ মই আহ্বান কৰিলোঁ। আৰু বাকীখিনি ৰাইজৰ দৰবাৰত আছে, ৰাইজে নিশ্চিতভাৱে সেয়া বিচাৰ কৰিব। কিন্তু যিবোৰ ঘটনা মই শুনিবলৈ সক্ষম হ'লোঁ আজি সংবাদ মাধ্যমৰ জৰিয়তে, সেয়া অতিকৈ দুখজনক আৰু দুৰ্ভাগ্যজনক। NDFBৰ শান্তি আলোচনা হ'ল, NDFBৰ শান্তি আলোচনাৰ পিছত BTR চুক্তি ৰূপায়ণৰ কাৰণে যিমানখিনি যুঁজা চৰকাৰে চলাব লাগে, তেওঁলোকে চৰকাৰে যুঁজা চলাই থকা বুলি আমি অনুভৱ কৰিবলৈ সক্ষম হৈছোঁ। আৰু NLFBৰ সদ্যহতে যি মূলুটিলৈকে উভতি আহিলে, তেওঁলোকৰো ডিমাণ্ডকেইটা BTR চুক্তিৰ দফাবিলাককে পূৰ্ণাংগভাৱে ৰূপায়ণ কৰাটোৱে তেওঁলোকৰ